এস্থেটিক বিউটিটো নোহোৱা হৈছে প্লাছ ইয়াৰ মাটি খহিব বৰষুণটো গম পাইছে জেগা প্লাছ এই ইহঁতৰ কাৰণে বাথৰুম নাই ইহঁতৰ বাথৰুম তাতে মহিলাখিনি আছে সেই মানুহখিনি বাথৰুম নাই ফাৰ্ষ্ট ঠিক আছে সেই মানুহখিনি বাথৰুম লাগে ঠিক আছে মহিলাখিনি প্লাছ এই বস্তুটো কেনেকুৱা ধৰণৰ কথা এইটো গ্ৰিল দি দিছে এইটো গ্ৰিল নহয় গ্লাছ হ'ব লাগে বস্তুটো দেখা পাই থাকিব লাগে ন এইটো গ্ৰিলটো খাই পেলাইছে পুৰা বিউটিটো খাই পেলাইছে এইটো গ্লাছ হ'ব লাগে এইটো গ্লাছ হ'ব লাগে গোটেইটো গ্লাছ লাগে গ্লাছ এইখিনি গ্লাছ হ'ব লাগে এইখিনি গ্ৰিলটো গুচাই দিব লাগে গ্ৰিলটো নালাগে গ্ৰিলটো গুচাই গ্লাছ হ'ব লাগে এইখিনি এতিয়া ভালকৈ দেখা পাওঁ এতিয়া আপুনি কেনেকুৱা দেখি আছে বুজিছে প্লাছ এইখিনি ফাৰ্ষ্টতে ইয়াৰে পৰা মাটি য'ৰ পৰা দিয়া আছে মাটিখিনি জাগা কাৰণ মাটি খহিব ইয়াৰে চাহ দিছে মাটি ৰঙা মাটি পকিব নোৱাৰা সময় লাগে ব্ৰিজ বনি গৈছে অভাৰ ব্ৰিজ অভাৰ ব্ৰিজ কেইডালমান গছৰ কাৰণে ৰখি আছিলে এইফালে দাদাৰ বডিটো জ্বলি শেষে হোৱা নাছিল এইফালে গছকেইডাল পৰি গৈছিল চৰকাৰৰ অৱহেলাটো দেশ আপোনালোকে দেখিছে চৰকাৰে অৱহেলা কৰিছে বস্তুটো চাৰিওফালে এতিয়া বাৰিষা বৰষুণ দি দিয়াৰ লগে লগে ইয়াত সোমাব নোৱাৰে আৰু মানুহ গোটেই একেবাৰে বোকা হৈ যাব আৰু সেইকাৰণে অতি সোনকালে ৱাল দি চাইডে চাইডে ড্ৰেইনেজ ছিষ্টেম কৰি যাতে ইয়াৰ পানীখিনি ওলাই যায় তাৰ ব্যৱস্থা কৰিব লাগিব কৰাটো জৰুৰী হৈ পৰিছে নহ'লে কেইদিনমানৰ ভিতৰতে গণ্ডগোল হ'ব গোটেই বোকাময় হৈ যাব মানুহ সোমাব নোৱাৰিব আৰু এইটো চাওকচোন বাৰু কি বেয়া অৱস্থাত আছে এই গোটেই পাৰৰ গোটেই অৱস্থাটো পাৰৰ জুবিনদাৰ যদি আমি সমাধি ক্ষেত্ৰখন এতিয়া আমাক হাত দিবলৈ নিদিয়ে কিন্তু সমাধি ক্ষেত্ৰখন যদি এনেকুৱা অৱস্থাত থাকে এইটো বৰ বেয়া কথা হৈছে সেইকাৰণে আৰু আমি ভাবোঁ যে জুবিনদাৰ এই সমাধি ক্ষেত্ৰখনৰ এই এৰিয়াটো এনেকৈ গ্ৰিল নিদি লোহাৰ গ্ৰিল দিয়াৰ ফলস্বৰূপে মানুহে নেদেখা কৰিব ন গ্ৰিলটো কেনেকুৱা জেলৰ দৰে এটা পৰিস্থিতি মই কৈছোঁ জেলত যেতিয়া ইণ্টাৰভিউ ৰুম থাকে নহয় জেলৰ ইণ্টাৰভিউ ৰুমবিলাকত এনেকুৱা হয় কাৰণে আমি এতিয়া ক'ম যে চৰকাৰে যদি অৱহেলা কৰে আমাৰ চৰকাৰৰ পইচা নালাগে মই কথাটো কৈছোঁ মোৰ লগত কোন কোন আছে এইখিনি আমি ওলাই আহিলে হ'ল বোলে ভিতৰতে আছোঁ কাম আৰম্ভ কৰিম যিখিনি আইনী প্ৰক্ৰিয়া য'ত আমি মানে পাৰ্মিশ্যন ল'ব লাগে যি ল'ব লাগে দাদাই সহায় কৰিম বুলি অলৰেডি কৈছে মই দাদাৰ ওচৰত সেইকাৰণে কৈছিলোঁ যে এইবিলাক লিগেল অকণমান মানে কাৰণ ইয়াতেতো মই বোলে আজি বোলে ইটা পেলাম বুলি পেলাই দিব নোৱাৰোঁ গম পাইছেনে নাই তো এইখিনি বস্তু ষ্টাৰ্ট কৰিম অলপ কলমে এইটো কাম আমি আৰম্ভ কৰিছোঁ ন্যায় প্ৰকল্পটো মই যিটো কথা কৈছোঁ ন্যায় 12,000 পিছত সেইটো কথা বহুত দীঘলীয়া